আমাৰ বংশৰ মানুহে আমাৰ নিজৰ মানুহ, মানে আমাৰ লগত তেজৰ সম্পৰ্ক থকা আমাৰ বংশৰ মানুহে আমাৰ নিজৰ মানুহ। চ' হেল্ল' গাইজ, ৱেলকাম বেক টু মাই সঞ্জয় ভাই ব্লগ। তো কেনেকুৱা আছে গাইজ আপোনালোকে? আশা কৰোঁ চবেই ভাল। আৰু আজিৰ ভিডিঅ'টো গাইজ হ'বলৈ গৈ আছে ভিক্টৰ দাসৰ ওপৰত। আপোনালোকক প্ৰথমতে এই ছাইডৰ স্ক্ৰীণত ভিডিঅ'টো দেখাই দি আছোঁ, তো আপোনালোকে চাওক ভিডিঅ'টো। গাইজ এনেকৈ মাৰিব নালাগে, যিমানে যি নহওক গাইজ এনেকৈ মাৰিব নালাগে। এজন শিক্ষক হয়। আৰু গাইজ মই ইউটিউব ভিডিঅ' চাই থাকোঁতে এই ভিডিঅ'টো পালোঁ। আপোনালোকে যি ভিডিঅ'টো চালে ভিক্টৰ দাসৰ, চ' যিমানে যি নহওক গাইজ এনেকৈ মাৰিব নালাগে। কিন্তু ভিক্টৰ দাসে নিজে ক'লে, হিন্দীত কৈছে ভিক্টৰ দাসে, কিয় চিলায়া, মানে কিয় চিঞৰিলে, মানে চিঞৰাৰ কাৰণেহে মাৰিছে। কিন্তু কিয় চিঞৰিছে ছোৱালীজনী গাইজ, মই কিন্তু গাইজ একদম গাঁৱৰ আমি চিধা মানুহ, সেইকাৰণে আমাৰ চিধা কথা, একদম সঁচা কথা, চিধা কথা, আৰু সদায় সত্যটোহে ক'ব লাগে। ঠিক আছে, ভিক্টৰ দাসে কৈছে দে ডেটটো থাকিব, কাৰণ মনে মনে কৰা ভিডিঅ' যিহেতু সকলোৱে দেখিছে। ভিডিঅ'টো মনে মনে কৰি আছে, কিন্তু মনে মনে ভিডিঅ'টো কিয় কৰিছে? আপুনি যিটো বেয়াকৈ ছোৱালীজনীক মাৰি আছে, সেইকাৰণে সেই ভিডিঅ'টো মনে মনে কৰিছে। আপুনি যদি দেখা পালে হয় ভিডিঅ'টো কৰা, যে এই মই ছোৱালীজনীক মাৰি আছোঁ, এই ভিডিঅ'টো ছোৱালীজনীক মাৰি আছোঁ, ভিডিঅ'টো কৰি আছে, সেই বন্ধ কৰিবলৈ চেষ্টা কৰিলে, সেইকাৰণেহে মনে মনে ভিডিঅ'টো কৰিছে। ভিক্টৰ দাসক মই বহুত দিনৰ পৰা দেখা পাই আহিছোঁ ছ'চিয়েল মিডিয়াত, ইমান অশ্লীল ভাষা কয় ছ'চিয়েল মিডিয়াত। এজন শিক্ষকৰ মুখৰ ভাষা এনেকুৱা হ'ব পাৰে নেকি? আপোনালোকে নিজে ভাবি চাওক। ভিক্টৰ দাসৰ ওপৰত গাইজ বহুত ইউটিউবাৰে ভিডিঅ' বনাই আছে, যে এনেকুৱা কৰিব নালাগিছিল বুলি কৈ আছে বহুত ইউটিউবাৰে, কিন্তু এনেকুৱা কৰিব নালাগিছিল। আৰু ভিক্টৰ দাসে যিটো ক'লে, এইটো আমাৰ ঘৰৰ মেকাৰ বুলি, ঘৰৰ কিবা বুলি ক'লে। আজি আপোনালোকৰ যদি কোনোবা ঘৰৰ মানুহ, বা আজি যদি আপোনালোকৰ কোনোবা আপোন মানুহ, আপুনি যদি কিবা এটা এনেকুৱা ভুল দেখা পায়, সেইটো ডেফিনেটলি যোনে তোনে নহওক চবে এটা কথাই কৰিব, যে কি চবে 100% তাতে প্ৰতিক্ৰিয়া দিব। আৰু ভিক্টৰ দাসে এটা কথা ক'লে, কি আমি কি হয় কি নহয়, আমাৰ মাজত কিহৰ কাৰণে কাজিয়া লাগিছে, হয় ৰাইজে নাজানে কিহৰ কাৰণে আপোনালোকৰ মাজত কাজিয়া লাগিছে, কিন্তু আপুনিওতো ভিডিঅ'ত ভালকৈ বুজাই কোৱা নাই যে আমাৰ এনেকুৱা হৈছে, সেইকাৰণে সেই কাজিয়াটো সৃষ্টি হৈছে আমাৰ মাজত। সেইটোত আপুনি মানে বুজাই নক'লে ছ'চিয়েল মিডিয়াত ৰাইজক। এই ভিডিঅ'টো এটা পুৰণা ভিডিঅ', আৰু পুৰণা ভিডিঅ'টো আজি আপলোড কৰিছে। এইটো প্ৰায় 2022-23 ভিডিঅ'টো যোনে দিছে তেওঁলোকে। ভিক্টৰ দাসে এটা কথা ক'লে, ভিডিঅ'টো 22 বা 23 মানে 2022 বা 2023, ভিডিঅ'টো ইমান মেটাৰ নকৰে, ভিডিঅ'টো কিমান চনৰে হওক, কিন্তু নিজৰ মানে মানৱতা এনেকৈ মাৰিব নালাগিছিল। কোনো নাৰীৰ ওপৰত হাত উঠোৱাটো মই কেতিয়াও ছাপোৰ্টো নকৰোঁ। আৰু ভিক্টৰ দাসে ভিডিঅ'ত ক'লে যে মই নাৰীক হাত উঠোৱাটো ছাপোৰ্ট নকৰোঁ, কিন্তু নিজে হাত উঠাইছে আৰু কৈ ছাপোৰ্ট নকৰোঁ, মানে ভুল কৰি এতিয়া মানে আৰু ক্ষমাটো খোজা নাই যে এনেকুৱা ভুল হৈছে মোৰ, কিন্তু সেইটো মানে নিজৰ ভুলটো মানে মানি লোৱা নাই ভিক্টৰ দাসে। কিন্তু মানি ল'ব লাগিছিল, যিমানে নহওক। আপুনি ক্ষমা খুজিলে ভাই গলিত হৈ নাযায়তো, আপোনাৰ সন্মান নাযায়, কিন্তু সন্মান বাঢ়িহে যাব আপোনাৰ, যে ভিক্টৰ দাসে ভুল কৰিছে, ক্ষমা খুজি লৈছে, এইটো বুজি পাইছে, ৰাইজে এনেকুৱা ভাবি ল'ব। ভিক্টৰ দাসে ক'লে যে গাইজ, ভিক্টৰ দাসৰ এই ছোৱালীজনী মানে ঘৰৰ মানুহ, নিজৰ মানুহ বুলি ক'লে, কিন্তু ভিক্টৰ দাস আপুনিতো আমাৰ অসমৰ মানুহ, অসমীয়া মানুহ, আৰু যিটো আপোনাৰ যিটো আপুনি মানে ছোৱালীজনীক মাৰিছে, কিয় চিলাইবে, এনেকৈ হিন্দীত কথা পাতিহে মাৰিছে, সেই হিচাপত মানে ছোৱালীজনীটো হিন্দী বুলি আমি মানে চিনি পালোঁ ছোৱালীজনীক। ভিডিঅ' বনাইতে মানে ৰাতিয়ে হৈ গ'ল, আৰু মই গা পাও ধুই ল'লোঁ, আৰু গা পা ধোৱাৰ পিছত মানে ভিডিঅ'টো মই কণ্টিনিউ কৰি আছোঁ। ভিক্টৰ দাসে যিটো ছোৱালীজনীক নিজৰ মানুহ বুলি ক'লে, মই সুধিব খোজোঁ ভিক্টৰ দাসক, আপুনি গম পায়নে নিজৰ মানুহ কাক কয়? গাইজ, চবৰে জাতিৰ নিয়মবিলাক বেলেগ বেলেগ হ'ব পাৰে। মই কৈছোঁ আমাৰ যিটো কোচ ৰাজবংশী, অসমৰ কোচ ৰাজবংশী জাতিৰ নিয়ম, নিজৰ মানুহ কাক কয়, মই এতিয়া কৈ আছোঁ আপোনালোকক। এতিয়া গাইজ আপোনালোকে বুজিবৰ কাৰণে ধৰি লওক, যে আমাৰ আইতাৰ মানে মৃত্যু গ্ৰহণ কৰিলে বা ঢুকালে, মানে আইতা মৰাৰ পিছত যিসকল আমাৰ নিজৰ মানুহে শ্ৰাদ্ধ পৰ্যন্ত মানে ভাত আৰু খালি আলু উচে খায়, সেইসকল মানুহে আমাৰ নিজৰ মানুহ, মানে শ্ৰাদ্ধ যিসকল মানুহে আমাক মানে পালন কৰে, সেইসকল মানুহে আমাৰ নিজৰ মানুহ। আৰু ভিডিঅ'ততো এই ছোৱালীজনটো হিন্দী ভাষাতহে কথা কৈছে, আপুনি যে কিয় চিল্লায়া এনেকৈ মানে কথা কৈছে।
সেই হিচাপত আপোনাৰ সেই ছোৱালীজন কেনেকৈ নিজৰ মানুহ হ'ব পাৰে। আৰু এই ভিডিঅ'টো চাই গাইজ আপোনালোকে ভিক্টৰ দাসক কি বুলি ভাবে, ভিক্টৰ দাসে কেনেকুৱা বুলি ভাবে কমেণ্ট কৰি জনাব। তো আজিৰ ভিডিঅ'টো ইমানতেই। তো গাইজ আজিৰ কাৰণে বাই বাই।